हेलो एवरीवन আপোনালোক সকলোকে আসাম কুক চেনেললৈ স্বাগতম জনাইছো। আজি কাচকলৰ বাকলিৰ এটি সুন্দৰ চাটনিৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো। ইয়াৰ বাবে মই তিয়াই থোৱা বুট লৈছো, কেইটামান ভোট জলকীয়া লৈছো, নহৰু লৈছো, মান ধনিয়া, কাচকল লৈছো আৰু আদা লৈছো। প্ৰথমে মই কাচকল দুটা লৈছো, দেখিছে মই আংকিটা কাটি লৈছো। এই দুটা মই নিদু, তাৰ পাছতে মই বাকলিখিনি গুচাই লম। বাকলিখিনি আমি এইদৰে কাটি গৰম পানীত অলপ বইল কৰি লম। বাকলিৰ চাটনি আপোনালোকে খাই পাইছেনে বাৰু? যদি নাই পোৱা এবাৰ খাই চাবচোন। আৰু ৰক্তহীনতাত ভুগি থকা লোকৰ বাবে এই চাটনিটো খুব উপকাৰী। আৰু যিসকলে নাই খোৱা এবাৰ ট্ৰাই কৰি কেনে পালে মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব কিন্তু। এতিয়া বুটকিটা দিছো। বইল কৰা কাচকলৰ বাকলি কেইটা সৰু সৰুকৈ কাটি দিছো। নহৰু কেইফুটামান দি দিছো, আদা কণ দিছো, ভোট জলকীয়া যিকণ লৈছিলো সেয়া দিছো আৰু মান ধনিয়া পাতখিলা দি মই মিক্সাৰত দি লম। এয়া আমাৰ চাটনি ৰেডি হৈ গ'ল। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব।